सप्ताहसेनि गेजेराव 1216टा साख्रिनि थिसनथायखौ फोसावगोन। 3 बोसोर इउपिपिएल सोरखार सालायनाय लोगो लोगोनो बिटिआरआव गोजोन आरो सान्थिया फैदों। बे बाथ्राखौ बुंदों प्रमद बर'आ। लकसभा बिसायख'थिया खाथिनिफ्राय खाथि सफैनाय लोगो लोगोनो बिसायख'थिनि गोख्रोंनिफ्राय गोख्रोंसिन बार बारनायखौ नुनो मोननाय जादों। थिग बिदिनो दिनै गसाइगाव महकुमानि सिङाव थानाय 3 नं श्रीरामपुर बियाबनि बेन्दोआव गोग्लैनाय हारापुता नब्लाङाव श्रीरामपुर ब्लक इउपिपिएलनि बानजायनायाव इउपिपिएल दोलोनि गिदिरथार जयनाय हाबाफारि लानायखौ नुनो मोनो। बे जयनाय हाबाफारियाव इउपिपिएल राजखान्थि हान्जानि सोरखारखौ मोजां मोननानै आरो प्रमद बर' दैदेननाय इउपिपिएल राजखान्थि हान्जाखौ मोजां मोननानै दिनै गोबां इउपिपिएल कंग्रेस जेएसपी राजखान्थि हान्जानिफ्राय गासै 1200निबो गोबां मावथिफोरा इउपिपिएल राजखान्थि हान्जायाव जयनिं जादों। मख'नो गोनांदि बे जयनाय हाबाफारियाव बिटिआरनि चिफ प्रमद बर'जों लोगोसे इएम उइलसन हाजदा आरो उकिल मुसाहारि आरो 28 नं गसाइगाव बिधानसभा बियाबनि एमसिएलए जिरन बसुमतारिजों लोगोसे मिरु इउपिपिएलनि गाहाय नेहाथारि राजकुमार नार्जारिया बाहागो लाफैदों। बे हाबाफारियाव बाहागो लानानै प्रमद बर' बिथाङा खौरांगिरिनि सिगाङाव बुंदों इउपिपिएल राजखान्थि हान्जाया सोरखाराव फैनाय लोगो लोगोनो बिटिआर ओनसोलाव गोजोन आरो सान्थिया फैदों होननानै बुंथियो। बिथाङा लोगोसे हाग्रामा महिलारि दैदेननाय सोरखारा 17 बोसोराव मावनो हायै खामानिखौ इउपिपिएलआ 3 बोसोरावनो मावनानै दिन्थिनो हादों होननानै फोरमायदों। लोगोसे सप्ताहसेनि गेजेराव 1216टा साख्रि थिसनथायनि फोसावथायखौ फोसावगोन होननानैबो फोरमायो। ইয়াত STFৰ ফাউণ্ডাৰ চেয়াৰমেন ডাঙৰীয়া তেখেতৰ সতীৰ্থৰ লগত আজি জইন হৈছে আৰু ইয়াৰ লগতে বহুতখিনি ৰাইজ আহি ইউপিপিএল দলত জইন হৈছে আমাৰ এই হাৰাপুতাৰ এই অডিটৰিয়ামত। মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু বহুতখিনি ডাঙৰ প্ৰগ্ৰাম কৰাৰ কাৰণে তেখেতসকলে সিদ্ধান্ত লৈছিলে, কিন্তু কম সময়ৰ কাৰণে তেনেকুৱা সৰুকৈ লোৱা হ'ল। পিছত আকৌ ডাঙৰকৈ প্ৰগ্ৰাম কৰাৰ কাৰণে মই কৈছোঁ এতিয়া আৰু বহুতখিনি ৰাইজ এই সমষ্টিৰ পৰা আহি ইউপিপিএল দলত যোগদান কৰিব। এতিয়া 40টা সমষ্টিত আমাৰ 40টা প্ৰগ্ৰাম বিভিন্ন সমষ্টিত চলি আছে। প্ৰত্যেকটো সমষ্টিতে 2000, 3000, 4000 তেনেকুৱা মানুহ আহি পেলাই দলত যোগদান কৰি আছে আৰু এতিয়া ইউপিপিএল বিটিআৰ অঞ্চলত সকলোতকৈ শক্তিশালী দল হিচাপে এতিয়া আমি কাম কৰি গৈ আছোঁ আৰু মই বিটিআৰ অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ। এই নতুন বছৰত ৰাইজৰ যিটো মৰম স্নেহ আৰু ইউপিপিএলৰ প্ৰতি যিটো আস্থা দেখিবলৈ পাইছোঁ, এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা আশীৰ্বাদ স্বৰূপ। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। 17 বছৰতো নিদিলে, তো 17 বছৰত কিয় নিদিলে সেইটো আগতে উত্তৰ দিয়ক। তেখেতে 17 বছৰত 15,000 মাটিৰ পাট্টা দিব নোৱাৰিলে। আমি 3 বছৰত প্ৰায় 1 লাখ দিবলৈ গৈ আছোঁ। এতিয়া আমাৰ 96 হৈ গ'ল, 96,000 আমি 1 লাখ দিবলৈ গৈ আছোঁ আৰু 2টা বছৰত তেখেতৰ পাট্টা দিবৰ কাৰণে আৰু কোনো নাথাকিব, চবৰো পাট্টা হৈ যাব। গতিকে এই ইছ্যুটো লৈ পেলাই তেখেতে ইলেকশ্যন খেলিব নোৱাৰিব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17 বছৰত নিজে পাতি থোৱা জালত পৰিছে আৰু সেই জালৰ পৰা তেখেতে ওলাই আহিব নোৱাৰে। ইয়াত আমিও তেখেতক সহায় কৰিব নোৱাৰোঁ। 1 সপ্তাহৰ ভিতৰতে হ'ব 1216টা পোষ্ট এলিমেণ্টাৰীৰ কাৰণে আৰু 1500 পোষ্ট ছেকেণ্ডাৰীৰ কাৰণে অতি শীঘ্ৰে ইণ্টাৰভিউ হ'বলৈ গৈ আছে। প্ৰায় 2800 শিক্ষকে আমাৰ বিটিআৰ অঞ্চলত নিযুক্তি পাব আৰু 3000 থাৰ্ড গ্ৰেড 4th গ্ৰেডৰ যিটো ইণ্টাৰভিউ সেইটো অতি শীঘ্ৰে হ'বলৈ গৈ আছে। ইতিমধ্যে 10খন কলেজ যেনেকৈ কথা দিছিলে তেনেকৈ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী হ'ব, ইয়াৰ পিছত হাই স্কুল হ'ব, ইয়াৰ পিছত ME স্কুল আৰু LP স্কুল তেনেকুৱা লাইনত নিট বেছত লাহে লাহেকৈ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। চাওক, স্বাধীনতাৰ 75 বছৰ পিছত প্ৰথমতে আমাৰ চৰকাৰৰ সময়তে ক্লক টাৱাৰ লাগিল আৰু আজি গোটেই গোসাইগাঁও টাউনত প্লেণ্টেশ্যন হ'ব। সুন্দৰ প্লেণ্টেশ্যন, সাধাৰণ প্লেণ্টেশ্যন নহয়, সুন্দৰ প্লেণ্টেশ্যন। গতিকে গোসাইগাঁও টাউন ওৱান অফ দি বেষ্ট এণ্ড বিউটিফুল টাউন হ'বলৈ গৈ আছে। ইয়াৰ বাহিৰে যিখিনি দলং যোৱা বানপানীত উটুৱাই লৈ গ'ল, সেই দলংবিলাক আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আৰু বিভিন্ন তাত ৰবীন্দ্ৰ ভৱন হ'ব, বিভিন্ন কাম কাজ নিৰ্মাণৰ কাম কাজ গোসাইগাঁও টাউনত ইতিমধ্যে আৰম্ভ হৈ গ'ল আৰু এইটো কণ্টিনিউ হ'ব। কি কৈছে?
সিধু কানু ষ্টেচুৰ কাৰণে আমাৰ যিটো স্কিম আছিলে এইটো এপ্ৰুভেল হৈছে নিৰ্মাণৰ কাৰ্য লাহে লাহেকৈ আৰম্ভ হ'ব